হয়তো মে মাহৰ পিছৰ পৰা আপুনি গেছ বুকিং কৰিলে গেছ নাপাব পাৰে। আপুনি বুকিং কৰাৰ পিছতো আপুনি গেছ নাপাব পাৰে। আৰু যিসকলে উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছ পাই আহিছিলে তেওঁলোকো হয়তো আজিৰ পৰা গেছ নাপাব পাৰে। ভিডিঅ'টো শেষলৈকে চাই যাব, আমি ভিডিঅ'টো শেষত কম কিয় আপুনি নাপাব পাৰে আৰু যিসকল লোকে ভয় খাই আছে তেওঁলোকে নাপাব বুলি তেওঁলোকে কি কৰিব লাগিব তাৰ বিষয়ে আজি আমি ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এটা ৰিকুৱেষ্ট থাকিব সৰু, ভিডিঅ'টো শেষলৈকে চোৱাৰ আগত বহুত লোকে ভিডিঅ'সমূহ চাই কিন্তু ভিডিঅ'টো এটা লাইক নকৰে বা ছাবস্ক্ৰাইব নকৰে। বহুতো লোকে এই আপডেটসমূহ নাপায় আৰু তাৰ ফলত তেওঁলোকে বিপদত পৰে। সেইবাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকল লোকে বৰ্তমানলৈকে গম নাপায় তেওঁলোকৰ আপডেট হৈ যাব আৰু আপুনিও চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। বন্ধুসকল, প্ৰথমটো আপডেট লৈ আহিছোঁ। প্ৰথমটো আপডেট হৈছে যিসকলে পাইপলাইনৰ জৰিয়তেও গেছ পাই আছিলে কিন্তু তেওঁলোকে LPG চিলিণ্ডাৰ থাকে সেই চিলিণ্ডাৰো লৈছিলে, তেওঁলোক এতিয়াৰ পৰা সুবিধাটোৰ পৰা বঞ্চিত হ'ব। কাৰণ বন্ধুসকল এতিয়াও বহুতো এনেকুৱা ঠাই আছে য'ত প্ৰয়োজন হোৱা লোকৰ গেছ চিলিণ্ডাৰ পোৱা নাই। তো তাৰ বাবে এইটো এটা নতুন সিদ্ধান্ত লোৱা হৈছে যে যিকোনো ব্যক্তিয়ে এটা চিলিণ্ডাৰ চিষ্টেমে ল'ব পাৰিব। যদি আপুনি পাইপলাইনৰ গেছ পাই আছে পাইপলাইনৰ গেছ পাব আৰু অথচ নাইবা আপুনি চিলিণ্ডাৰ লৈ আছে তেতিয়াহ'লে আপুনি চিলিণ্ডাৰ লৈ থাকিব লাগিব। আৰু বন্ধুসকল বহুতো লোক এনেকুৱা আছে যে তেওঁলোকে প্ৰায় 1 বছৰ হৈ গ'ল কিন্তু তেওঁলোকে নিজৰ একাউণ্টে এটাও গেছ বুকিং কৰা নাই। অৰ্থাৎ তেওঁলোকৰ বাবে এতিয়া নতুন এটা নিয়ম আহি যাব। তেওঁলোকৰ বাবে কি এটা নতুন নিয়ম আহিব যে তেওঁলোকে যদি এতিয়া বিচাৰে গেছ চিলিণ্ডাৰ বুকিং কৰিবলৈ তেওঁলোকে KYC যিটো থাকে KYCটো কৰিব লাগিব। অৰ্থাৎ KYC নকৰাকৈ আপুনি গেছ বুকিং কৰিব নোৱাৰিব। বন্ধুসকল এতিয়াৰ পৰা যদি আপোনালোকে OTP নোহোৱাকৈ গেছ কিনিবলৈ যায় তেতিয়াহ'লে আপুনি গেছ নাপাব, কিয়নো নতুনকৈ এটা নিয়ম জাৰি কৰা হৈছে যে যিসকল লোকে গেছ বুকিং কৰিব তেওঁলোকৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো তেওঁলোকে গেছটো লোৱা সময়ত সেই OTPটো দিব লাগিব। আৰু যদি সেই OTPটো তেওঁলোকে দিব নোৱাৰে তেতিয়াহ'লে আপুনি গেছ চিলিণ্ডাৰ নাপাব। বন্ধুসকল এতিয়া আমি কথা পাতিম উজ্জ্বলা আঁচনিৰ বিষয়ে। যিসকল লোকে উজ্জ্বলা আঁচনিৰ সুবিধা কৰি আহি আছে তেওঁলোকে যদি বৰ্তমানলৈকে KYCটো কৰা নাই তেতিয়াহ'লে তেওঁলোকে কৰাব লাগিব। তেওঁলোকৰ বাবে এইটো কম্পালচৰি হয়, কাৰণ তেওঁলোকে হয়তো নকৰালে তেওঁলোকে নেক্সট চিলিণ্ডাৰৰ সুবিধা নাপাব পাৰে। বন্ধুসকল আপুনি যদি এই আঁচনিটো সুবিধা পাই আহি আছে তেতিয়াহ'লে আপুনি KYCটো কৰি থওক। আৰু যিহেতু এইটো ইম্পৰ্টেণ্ট হয় তো আপুনি দেৰি নকৰি কেনে কৰি থ'ব। আৰু বন্ধুসকল যিহেতু আপোনালোকে গম পাইছে এই নিয়মসমূহ যিসকল 2 নম্বৰী কৰি থাকে, যিসকলে আনৰ গেছটো বেলেগৰ তাত বিকে 1 পইচা লোভত, তেওঁলোকৰ বাবে এইটো নিয়ম জাৰি কৰা হৈছে। আৰু বন্ধুসকল ভিডিঅ'টো যদি শেষলৈকে চালে ভিডিঅ'টোত এটা লাইক কৰি দিব, চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। সময়ে সময়ে আপডেট হৈ থাকিবলৈ আমাৰ লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।